हेलो एवरीवन की खबर आपनालोকৰ खबर निश्चय ভাল সাগে মোৰো ভাল आपनालोকৰ মাজত বহুদিন মই লং ভিডিও শেয়াৰ কৰা নাছিলো হে ভাবিলো আজি आपनाলোকৰ মাজত এটি লং ভিডিও শেয়াৰ কৰো আসলতে নামনি অসমৰ এটি অতিকৈ জনপ্ৰিয় অনুষ্ঠানত ব্যৱহাৰ কৰা অতিকৈ জনপ্ৰিয় খাদ্য এটাৰ ৰেচিপি মই आपनाলোকৰ মাজত আজি শেয়াৰ কৰিবলৈ লাইছো তেনেহলে বলকচোন পলম নকৰি ভিডিওটো ষ্টাৰ্ট কৰো দেখিবলৈ পাইছে ইয়াত মই বহুতো সামগ্ৰী লৈ লৈছো এয়া গনচনা আৰু ৰেচিপিটোৰ বাবে গনচনা অতিকৈ এটা গুৰুত্বপূৰ্ণ সামগ্ৰী লগতে আদা জলকীয়া গুৰি জিৰা গুৰি জালুকৰ গুৰি ধনিয়া গুৰি হালধি কালাৰৰ বাবে ফুড কালাৰ আৰু এনেকৈ মই মছলা এটা পেকেট লৈ লৈছো যেহেতু এটা গুটেখিনি মছলা আছে মোক গুটেখিনি নালাগে মই ইয়াৰ পৰা অকল দালচিনিটো ভাজি গুৰি কৰি লম এতিয়া গনচনাখিনি এনেদৰে বাকলি গুছে সৰু সৰু টুকুৰা কৰি লৈছো এখিনি মই এটা স্মুথ পেষ্ট বনাই লম এয়া পেষ্টখিনি ৰেডি হৈ গল এতিয়া মই আদাখিনি এনেদৰে মিহি মিহিকৈ কুটি লৈছো এখিনিও মই গ্ৰাইন্ড কৰি লম মিহিকৈ এতিয়া মই এখন কটন কাপোৰ পাৰি লৈছো তাত মই গনচনাৰ ৰসখিনি উলিয়াই লম এই ৰেচিপিটো গনচনাৰ ৰসখিনি কোনো প্ৰয়োজন নাই এই ৰসখিনি উলিয়াই এখিনি মই সাইড কৰি লৈছো এতিয়া হে একেটা প্ৰসেছতে আদাৰ ৰসখিনিও মই উলিয়াই লম আৰু এখিনি সাইড কৰি থৈ দিম এতিয়া এটা ডাঙৰ বাটি লৈ লৈছো তাত মই আদাখিনি আৰু গনচনাখিনি দি এখিনি ভালদৰে মিক্স কৰি লম মিক্স কৰা হোৱাৰ পিছত ইয়াতে মই দি লৈছো জিৰা গুৰি লগতে দিছো ধনিয়া গুৰি আৰু এখিনি দি মই এখিনি ভালদৰে আকৌ মিক্স কৰি লম এতিয়া জিৰা গুৰি আৰু ধনিয়া গুৰিখিনি গনচনা আৰু আদাৰ লগত মিহলি কৰি লোৱাৰ পিছত ইয়াতে মই জালুকৰ গুৰিখিনি আৰু লগতে মই জলকীয়া গুৰিখিনি দি এখিনি আকৌ মই পুনৰ ভালদৰে মিহলাই লম অলপ সময় মিহলাই লোৱাৰ পিছত ইয়াতে প্ৰয়োজন অনুসৰি নিমখ দি লৈছো নিমখ দিয়াৰ পিছত দালচিনিৰ মই গুৰিখিনি ইয়াতে দি লৈছো কালাৰৰ বাবে ফুড কালাৰ আৰু হালধি অলপমান দি এখিনি পুনৰ ভালদৰে মিহলাই লম ইয়াৰ পিছত মই অলপ অলপকৈ তেল দি এখিনি ভালদৰে আকৌ মিহলাই লম এনেদৰে অলপ অলপকৈ তেল মিহলাই লোৱাৰ পিছত মোৰ জলাবটাখিনি সম্পূৰ্ণ ৰেডি হৈ গল নামনি অসমৰ এটি অতিকৈ জনপ্ৰিয় আৰু পৰম্পৰাগত ৰেচিপি আজি মই আপোনালোকৰ মাজত শেয়াৰ কৰিলো কোন সকল লোকে বাৰু এই ৰেচিপিটো জানে মোক কমেন্ট কৰি জনাবচোন আৰু যদি ভিডিওটো চাই ভাল পালে লাইক কৰিব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ তেনেহলে আহিছো লগ পাম পুনৰ এটি নতুন ভিডিঅ